নমস্কাৰ প্ৰিয় বন্ধুসকল, ভাগ্য আমাৰ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি আছামিছ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহকতে জানি লওঁ অহা 7 দিনত কোন কেইটা ৰাশিৰ শনিদেৱৰ কৃপাত ভাগ্য খুলিব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। আহিব লগা 7 দিনত আপোনালোকৰ এই বিশেষ ৰাশিকেইটাৰ ভাগ্য আচৰিত ধৰণে খলকাব। বিশেষকৈ দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। লগতে প্ৰেম প্ৰণয়ত থকা সকলৰো ৰিলেশ্যনশ্বিপ আগতকৈ যথেষ্ট উন্নত হ'ব। লগতে আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়। এই 7 দিনত কাৰ্যক্ষেত্ৰ তথা ব্যৱসায়ত বিশেষ সফলতা দেখা যায়। লগতে পৰিয়ালত সদস্যৰ সম্পূৰ্ণ সহযোগ পাব। ভাই ভনীৰ লগত মিলাপ্ৰীতি আগতকৈ বাঢ়িব। মুঠতে চাবলৈ গ'লে চাৰিওদিশতে আপোনালোকৰ উন্নতি হোৱা দেখা যায়। জীৱনৰ বিভিন্ন দুখ শোকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰি জীৱনত সুখৰ আগমন হ'ব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে কন্যা, ধনু, তুলা আৰু মকৰ ৰাশি। বন্ধুসকল, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।